দামী মোবাইলৰ প্ৰতি আপোনাৰ দুৰ্বলতা আছে নেকি? সাৱধান, পকেটতে ফুটি যাব পাৰে স্যামছাঙৰ মোবাইল। স্কুটিৰ পিছফালে বহি থকা এই কিশোৰজনৰ সৌপৰীখন দেখিছেনে? গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে পশ্চিম কাৰ্বি আংলঙৰ এইজন নৱম শ্ৰেণীৰ ছাত্ৰ এলবাৰ্ট হানছে। এলবাৰ্টেও ক্ৰয় কৰিছিল প্ৰতিষ্ঠিত ব্ৰেণ্ড স্যামছাং কোম্পানীৰ হেণ্ডছেট এটা। পকেটতে ফোন লৈ চোতালত ৰৈ আছিল এলবাৰ্ট। তেনেতে হঠাৎ এটা প্ৰচণ্ড শব্দ, পকেটতে বিস্ফোৰণ স্যামছাঙৰ হেণ্ডছেটৰ। কি মোবাইল আছিলে? স্যামছাঙৰ মোবাইল আছিলে। ইয়াৰ পূৰ্বেও ৰাজ্যত অনুৰূপ ঘটনা সংঘটিত হৈছিল। মোবাইলৰ হেণ্ডছেট নিৰ্মাণকাৰী প্ৰতিষ্ঠানবোৰে গ্ৰাহকৰ সুৰক্ষা সুনিশ্চিত নকৰাটো অতি পৰিতাপৰ বিষয়। এই ক্ষেত্ৰত যেন চৰকাৰৰো নাই কোনো নিয়ন্ত্ৰণ। খেয়নিৰ পৰা বীৰেন সিং ইংতি, প্ৰাগ নিউজ।